Hello everyone and welcome to my channel. Aru aji ami discuss korim Assomor rajnitir ketaman guruttopurno proshno jun geta ami janibo lage, right? So aru enekua kisuman MCQs ani thaki moi tumar karone tumalukor karone ekhini just ami start korisu bortoman hoine okay সময় নষ্ট নকৰো প্ৰথমটো কোৱেশ্চন তোমালোকৰ সন্মুখত ইয়াতে কি বুলি কৈছে আমাক কৈছে according to provisions of the Dash Act a bicameral legislature of Assam province came into existence in 1937 okay so আমাক খুদিছে যে কোনখন এক্টৰ আন্ডাৰত আমাৰ ভাৰতত sorry অসমত এখন bicameral legislature আহিছিলে 1937 ত বুলি কৈছে okay so bicameral legislature মানে কি যেতিয়া কোনোবা এখন ষ্টেটত দুখন legislature থাকে তাক আমি কি বুলি কও bicameral legislature বুলি কও suppose এতিয়া আমাৰ ভাৰতত যদি আমি চাও কেন্দ্ৰীয় চৰকাৰত দুখন আছে নে নাই সদন এতিয়া এখন আমাৰ লোকসভা আৰু এখন ৰাজসভা এখন আপাৰ হাউস আৰু এখন কি লোৱাৰ হাউস ৰাইট ঠিক তেনেকুৱাকে আমাৰ অসমতো কি আহিছিল এখন আপাৰ হাউস আৰু এখন লোৱাৰ হাউস আহিছিল আপাৰ হাউসখনক আমি কি বুলি কৈছিলো কাউন্সিল বুলি কৈছিলো লেজিসলেটিভ আৰু আমাৰ লোৱাৰ হাউসখনক কৈছিলো লেজিসলেটিভ এছেম্বলি ওকে আৰু আমাৰ অসমত হেতুকে আমি বাইকেমেৰেল বুলি কম ঠিক আছে বাইকেমেৰেল মানে বুজি পাইছা এতিয়া কৈছে যে হে বাইকেমেৰেল লেজিসলেচাৰখন আমাৰ অসমত কেতিয়া আহিছিল কোনখন এক্টৰ আন্ডাৰত আহিছিল আহিছিল তো 1937 ত ৰাইট কেতিয়া আহিছিল আমাক হেতু হৈছে A কৈছে Government of India Act of 1935 B কৈছে Charter Act of 1835 C কৈছে Independence Act of 1947 D কৈছে Government of India Act of 1858 আৰু আমাৰ ইয়াৰে আনসাৰ কি হ'ব আমাৰ যোনখন এক্ট আহিছিলে Government of India Act of 1935 okay ইয়াৰ আন্ডাৰতে কি কৰা হৈছিলে বহু কেইখন ষ্টেটত bicameralism legislature set up কৰিবৰ কাৰণে provision আহিছিলে আৰু সেই provisionটোৰ আন্ডাৰতে আমাৰ 1937 ত কি কৰে Government of India Act ৰ আন্ডাৰতে কি কৰে আমাৰ অসমতো bicameralism legislature বনাই যত আমাৰ কি আছিল legislative council আৰু legislative assembly দুইখন আছিল okay কিন্তু পাছত কি হৈ গল আমাৰ ই ইউনিক্যামেৰালিজম হৈ গল বাইক্যামেৰালিজমৰ অপোজিট ইউনিক্যামেৰালিজম পাছত কি হৈ গল আমাৰ অসমখনত ইউনিক্যামেৰালিজম হৈ গল মানে কাউন্সিলখন এবলিশ হৈ গল অকল আমাৰ কিখন থাকিলে লেজিসলেটিভ এছেম্বলিখন থাকিলে কেতিয়া এবলিশ হল হেতু আমি কোৱেশ্চন আছে আমি পাম ওকে নেক্সট কোৱেশ্চন very important পৰীক্ষাত আহে ইয়াতে কৈছে যে Assam agitation was started in the year of so আমাক খুদিছে যে Assam agitation ওকে কেতিয়া স্টাৰ্ট হৈছিল বুলি কৈছে 1971 ত কি হৈছিল আমাৰ পাকিস্তান আৰু এফালে ইষ্ট পাকিস্তান মানে বাংলাদেশৰ ওয়াৰ হৈছিল ৰাইট আৰু হে সময়তে বাংলাদেশৰ পৰা আমাৰ অসমত বহুত মানুহ মাইগ্ৰেট হৈছিল ৰাইট আৰু সেই তাৰে বস্তুখিনি চাই পেলাই আমাৰ অসমৰ মানুহবিলাকে কি কৰিছিল এটা এজিটেশন কৰিছিল যে সেই মানুহসকলৰ কাৰণে যোনবিলাক মাইগ্ৰেচন হৈছে তেহেতলোকৰ কাৰণে এটা ব্যৱস্থা লবৰ কাৰণে ৰাইট আমাকে সুধিছে সেই এজিটেশনটো স্টাৰ্ট কেতিয়া হৈছিল আসাম এজিটেশনটো আৰু আনসাৰ কি হ'ব আমাৰ 1971 very important okay আৰু এই আসাম এজিটেশনৰ এটা একচুয়ালি এটা ক্লাস বনে যদি তোমালোকৰ প্ৰয়োজন হয় মোক কবা মই এটা ক্লাস লৈ আহিম আসাম এজিটেশন কেতিয়া হৈছিল কিয় হৈছিল তাৰ বাকি কি আউটকামস থাকিলে ৰাইট হেখিনি আমি গুটেখিনি এটা ক্লাছত ডিসকাস কৰিব পাৰিম নেক্সট কোৱেশ্চন হৈছে আমাৰ who was the first Assamese person to join Congress so ইয়াতে আমাক কংগ্ৰেছৰ এটা প্ৰশ্ন দিছে কৈছে যে আমাৰ অসমীয়া কোনজন ব্যক্তি যোনজন প্ৰথমতে কংগ্ৰেছ জয়েন কৰিছিল ওকে কংগ্ৰেছ আমাৰ এস্টাবলিশড কেতিয়া হৈছিল 1885 ত ৰাইট আৰু কোনে কৰিছিল এও হিউমে এতিয়া কৈছে আমাৰ অসমৰ কোনজন ব্যক্তি প্ৰথমতে কংগ্ৰেছ জয়েন কৰিছিল অপচন দিছে কুলধৰ চলিহা দেৱী চৰণ বৰুৱা মোহাম্মদ সাদুল্লাহ তৰুণৰাম ফুকন আনসাৰ কি হ'ব আমাৰ আনসাৰ হ'ব আমাৰ দেৱী চৰণ বৰুৱা ওকে দেৱী চৰণ বৰুৱা বাকি কেইজন মানুহো বহুত বেছি ইম্পৰ্টেন্ট হয় আমি মোহাম্মদ সাদুল্লাহৰ কথা কালি ডিসকাস কৰিছিলো ৰাইট দেন আমাৰ তৰুণৰাম ফুকনৰ আমি জানো যে স্বৰাজ পাৰ্টিৰ প্ৰেসিডেন্ট আছিল এইজনৰ কথা কৈছে তৰুণৰাম ফুকন স্বৰাজ পাৰ্টিৰ প্ৰেসিডেন্ট আছিল ৰাইট আমাৰ প্ৰয়োজনীয় ব্যক্তি হয় নেক্সট কৈছে আমাক ইয়াতে Assam Legislative Assembly was abolished in the year of মই যে কৈছিলো আমাৰ আসাম লেজিসলেটিভ এখন এছেম্বলি নহব হা কাউন্সিল হ'ব এক্সট্ৰিমলি সৰি মই যে কৈছিলো যে আমাৰ যোনটো ইউনিক্যামেৰালিজম আহিছিলে মনত আছে নে সেই ইউনিক্যামেৰালিজম খনক
bicameralism আহিছিলে 1935 ৰ আন্ডাৰত হেখনক আমাৰ 1937 ত সেটআপ কৰা হৈছিলে ৰাইট কিন্তু আমাৰ যোনখন লেজিসলেটিভ কাউন্সিল আছিলে মানে আপাৰ হাউস হেখনক আমাৰ কি কৰি দিলে পাছত abolish কৰি দিলে ৰাইট সেই কাৰণে আমাৰ এতিয়া অসমখন কি হয় ইউনিক্যামেৰালিজম হয় আমি জানো ইউনিক্যামেৰালিজম বুলি ৰাইট সো এতিয়া কৈছে যে ইউনিক্যামেৰালিজম কেতিয়া হল আমাৰ যোনখন কাউন্সিল হয় হেখন কেতিয়া আমাৰ abolish কৰিলে সনত হেতু সুধিছে 1952 1947 1958 1946 আনসার আমাৰ কি হ'ব বি 1947 এই যোনখন লেজিসলেটিভ কাউন্সিল আছিল সেই কাউন্সিলখনক আমাৰ 1947 ত abolish কৰি দিলে আৰু এতিয়া আমাৰ কি আছে বৰ্তমান অকল এসেম্বলিখন হে আছে ওকে কাউন্সিলখন নাই নেক্সট important question what is the role of the district commissioner in the district delimitation commission according to the Assam Legislative Assembly passed the Assam Panchayat Amendment Bill 2023 so district delimitation commission okay delimitation commission kiyo bonai population or basis on right kunkhon state or kunkhon district keta seat dibo lage he gutei khini sai kore amar delimitation commission khone ঠিক আছে আমাক খুদিছে আমাৰ এই delimitation commission tar mane এখন এক্ট আহিছে 2023 আসাম পঞ্চায়ত বিল বুলি আৰু সেই তাতে আমাৰ এই delimitation কমিটিৰ legislative assembly যোনখন পাস কৰিছিলে তাৰে district commissioner জনৰ ৰোল কি হ'ব আমাক খুদিছে ডিসি জনৰ ৰোল কি হ'ব আমাক হেতু খুদিছে option is a member secretary b goes a chairman c goes a relevant election officer d goes all of the above answer কি হ'ব very important election officer কোন হয় member secretary কি হয় তোমালকে ব্লক চাব লাগিব দে বিশেষকে যোন সকলে এপিএসসি কান প্ৰিপাৰেচন কৰি আছে answer হ'ব chairman ঠিক আছে তেখেতক কি দায়িত্ব দিব delimitation committee chairman হিচাপে next how many sub districts are there in Assam very important এটা সাব ডিভিজন না থাকে আৰু কি দেখিব আমাৰ সাব ডিস্ট্ৰিক্ট থাকিব ৰাইট সো আমাক কদিছে যে আমাৰ অসমত বৰ্তমান কেটা সাব ডিস্ট্ৰিক্ট আছে সো তোমালকে যদি সোৱা আমাৰ অসমৰ যোনটো অফিশিয়াল সাইট হয় আসাম গৱৰ্ণমেন্টৰ তাতে কি বুলি আছে আমাৰ এতিয়া বৰ্তমান আমাৰ সাব ডিস্ট্ৰিক্ট 79 টা আছে বুলি আছে ওকে যেটা তহসিলৰ কথা উদে কেটা তহসিল আছে 155 টা আছে মনত ৰাখিবা নেক্সট আকো ইম্পৰ্টেন্ট কোৱেশ্চন বাৰে পৰীক্ষাত হুদি থাকে যে কি বুলি কৈছে ইয়াতে how many গাঁও panchayats are there in Assam so আমাৰ অসমত কিমানটা গাঁও পঞ্চায়ত আছে বুলি কৈছে গাঁও পঞ্চায়ত মিউনিসিপালিটিজ জানা নহয় তোমালকে মিউনিসিপালিটিজ সিটি সমূহত থাকে আৰু গাঁও পঞ্চায়ত আমাৰ ভিলেজ সমূহত থাকে ৰাইট সো কিমানটা বুলি কৈছে 2200 দুটা 2040 টা 2255 টা আনসাৰ কি হ'ব আমাৰ যোনখন আমাৰ গাঁও পঞ্চায়ত কিমানটা আছে আমাৰ অসমত 2202 টা মনত থাকিবনে 2202 টা বেছি টান বস্তু নহয় মনত ৰাখিব লাগিব okay next question any dispute relating to the validity of the election of the vice president of the Gaon Panchayat under the Assam Panchayat Act 1994 shall be decided by so ki boli koise kiba jodi dispute hoy okay election or validity loi pelai ঠিক আছে vice president of the Gaon Panchayat or tetia hole Assam Panchayat Act 1994 or under ta kuni decide koribo hetu koise BDO block development officer deputy commissioner president of the Gaon Panchayat members of the Gaon Panchayat so answer ki hobo members of the Gaon Panchayat to koribo nware right members of the president of the Gaon Panchayat no kore amar kune kore BDO no kore amar deputy commissioner jane koribo ঠিক আছে next question amar ki dise who was the founder of Assam Tribune very important question so amar yate khudise je Assam Tribune or founder kun hoy option dise Radha Gobindo Borua David Scott Sarbananda WL Lake so ejon byakti ase jak ami ki buli ko Iron Man বুলি কও রাইট সো এতিয়া আমাক খুদিছে যে আসাম আমাৰ ট্ৰিবিউনৰ ফাউন্ডাৰ কোন হয় তেখেতেই হয় আৰু তেখেতে ফ্লাইং আমাৰ ক্লাব বুলি এটা নতুনকে তেখেতে ইনগ্ৰেট কৰিছিলে ৰাধা গোবিন্দ বৰুৱা দেৱে ঠিক আছে তো আনসাৰ কি হ'ব আসাম ট্ৰিবিউনৰ ফাউন্ডাৰ ৰাধা গোবিন্দ বৰুৱা হয় তেখেতক মই আৰু কি বুলি কলো ফ্লাইং ক্লাব বুলিও তেখেতে এটা গঠন কৰিছিলে ৰাইট নেক্সট হাউ মেনি ৰাজ্যসভা সিটস ডাজ আসাম হেভ সো আমাৰ অসমত ৰাজ্যসভাৰ কেইটা সিট আছে সো ৰাজ্যসভা লোকসভা তোমালকে গম পোৱা right কিহৰ বেসিছত সিট দিয়ে এখন ষ্টেটৰ পপুলেশন কিমান আছে সেই পপুলেশনৰ বেসিছত সিট দিয়ে ৰাইট এতিয়া আমাক কৈছে যে আমাৰ অসমৰ কাৰণে ৰাজ্যসভাত কিমানটা সিট আছে অপচন দিছে আমাৰ 7টা 6টা 8টা 9টা কেটা আছে আমি সকলোৱে জানো আমাৰ সিট আছে 7টা ৰাইট আৰু আমাৰ লোকসভাৰ কাৰণে কেটা সিট আছে 14টা মনত থবা ঠিক আছে 14টা আৰু আমাৰ যোনখন অসমৰ বৰ্তমান এসেম্বলি হয় লেজিসলেটিভ এসেম্বলি তাতে কিমানটা সিট আছে 126 টা মনত থাকিব 7টা ৰাজ্যসভাৰ কাৰণে 14টা কোড আছে আমাৰ লোকসভাত আৰু 126 টা কোড আছে বুলি কলো আমাৰ নিজৰ ষ্টেট এসেম্বলি খনত
Identify the only Assamese individual to serve as the governor of 3 Indian states. Very, very important. Okay, জানিব লগা বস্তু এটা কি বুলি কৈছে এজন অসমীয়াক আইডেন্টিফাই কৰিব দিছে জুনে আমাৰ তিনিখন ইণ্ডিয়ান ষ্টেটৰ গভৰ্ণৰ হৈছে বুলি কৈছে কপিনাথ বৰদলৈ হিতেশ্বৰ শইকীয়া দেৱানন্দ কোঁৱৰ সৈয়দ ফাজিল আনসাৰ কি হ'ব আমাৰ দেৱানন্দ কোঁৱৰ ওকে ঠিক আছে দেখে বিহাৰ ত্ৰিপুৰা ওয়েস্ট বেংগল এই তিনিখন ডিস্ট্ৰিক্টৰ ষ্টেটৰ কি হৈছিল গভৰ্ণৰ হৈছিল নেক্সট কোৱেশ্চন কৈছে আমাক which schedule of the Indian Constitution of India distribute power between the union and the state union আৰু state মানে কি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কোনটো শিডিউলে আমাৰ পাৱাৰ সমূহক ডিভাইড কৰিছে ৰাইট এটা পাৱাৰ সমূহ ডিভাইড কৰা মানে কি 1 কেজি 2 কেজি কেটো পাৱাৰ ডিভাইড কৰিব নোৱাৰে ৰাইট পাৱাৰ বিলাক কেনেকৈ ডিভাইড কৰিব কোনবা নহয় কোনবা এটা বস্তুৰ ওপৰত সাবজেক্টৰ ওপৰত কোনে ল বনাব তেনেকুৱাকে পাৱাৰ বিলাক ডিভাইড কৰিব নহয় জানো আৰু আমাৰ ইণ্ডিয়াখন এনেও কি হয় ফেডাৰেল মানে কি ডিভিজন অফ পাৱাৰ বিটুইন সেন্টাৰ এণ্ড ষ্টেট সো ইয়াতে কৈছে এ ফাৰ্স্ট শিডিউল বি কৈছে সেকেন্ড শিডিউল সি কৈছে 6th শিডিউল ডি কৈছে 7th শিডিউল ওকে আনসাৰ কি হ'ব আমাৰ 7th শিডিউল 7th শিডিউলৰ আন্ডাৰত কি আছে আমাৰ তিনিখন লিষ্ট আছে এখন হৈছে কি সেন্ট্ৰেল লিষ্ট আৰু এখন হৈছে ষ্টেট লিষ্ট আৰু এখন কি আমাৰ কনকাৰেন্ট লিষ্ট ওকে সো সেন্ট্ৰেল লিষ্টৰ আন্ডাৰত বা ইউনিয়ন লিষ্টৰ এখন আমি ইউনিয়ন বুলি ক'লে বেছি ভালকে বুজি পাম ৰাইট সো ইউনিয়ন লিষ্টৰ আন্ডাৰত আমাৰ যোনবিলাক সাবজেক্ট থাকিব হে তাৰ ওপৰত লজ বনাব পাৰিব অকল কেৱল মাত্ৰ ইউনিয়নে ওকে কেন্দ্ৰই আৰু ষ্টেটৰ আন্ডাৰত যোনবিলাক সাবজেক্ট থাকিব তাৰ ওপৰত অকল লজ বনাব আমাৰ ষ্টেটে আৰু আমাৰ কনকাৰেন্ট লিষ্টত যোনবিলাক বস্তু থাকিব হে কনকাৰেন্ট লিষ্টৰ ওপৰত লজ বনাব পাৰিব সেন্টাৰ আৰু ষ্টেট দুইখনে মিলি পেলাই এটো কিন্তু নাপাহৰিবা কেতিয়াবা পৰীক্ষাত সুধে যে কোনখন লিষ্টৰ ওপৰত সেন্টাৰ আৰু ষ্টেট দুইখনে লজ বনাব পাৰে বুলি সুধে আমাৰ আনসাৰ কি হ'ব কনকাৰেন্ট ঠিক আছে আনসাৰ কি হ'ব তেতিয়াহলে 7th শিডিউলৰ আন্ডাৰত আৰু না মোস্ট ইম্পৰ্টেন্ট আমাৰ 6th শিডিউলৰ কথা ইয়াতে সুধিছে সো 6th শিডিউলত কি আছিল আমাৰ অসমৰ বিষয়ে কিছুমান স্পেশাল প্ৰভিজন দিয়া হৈছিল ৰাইট ইয়াত কি আছে আমাৰ 4খন ষ্টেট আছে আমাৰ ভাৰতৰ 4খন ষ্টেটক স্পেশাল প্ৰভিজন দিয়া হৈছিল আৰু হেকেখন কি আছিল আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম ওকে ঠিক আছে আমি কেনেকৈ মনত ৰাখিব পাৰিম AMTM আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম ওকে অসম বুলি ক'লে এই আমাৰ 6th শিডিউল বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় নেক্সট কৈছে judges of the district courts are appointed by আমাৰ district courtৰ কথা খুদিছে ইয়াতে district courtৰ জাজ সকলক কোনে এপইন্ট কৰে বুলি কৈছে ওকে আমাৰ যোনটো হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট আছে হে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ জাজক কোনে এপইন্ট কৰে আমাৰ প্ৰেসিডেন্টে ঠিক আছে কিন্তু আমাৰ যতে ডিস্ট্ৰিক্ট কোৰ্ট আহি যায় ডিস্ট্ৰিক্ট কোৰ্ট হলে মানে আমাৰ কোন আহি যায় গভৰ্ণৰ আহি যায় কেতিয়া এটো ভুল নকৰিবা হাই কোৰ্টৰ জাজক কোনে এপইন্ট কৰে প্ৰেসিডেন্টে সুপ্ৰিম কোৰ্টৰ জাজক কোনে এপইন্ট কৰে প্ৰেসিডেন্টে কিন্তু আমাৰ যোনজন আমাৰ ডিস্ট্ৰিক্ট কোৰ্ট বিলাক যোনবিলাক আছে ডিস্ট্ৰিক্ট কোৰ্টৰ কোনে এপইন্ট কৰে গভৰ্ণৰে কৰে ওকে এটো বহুতে কিন্তু পাহৰি যায় সো পাহৰি নাযাবা নেক্সট which part of the Indian Constitution deals with the panchayat আমাক খুদিছে ইয়াতে ইয়াৰে কোনটো পাৰ্ট ওকে কোনটো পাৰ্টে পঞ্চায়তৰ লগত ডিল কৰে সো আমাৰ কনস্টিটিউশনৰ কেইটামান পাৰ্ট কেইটামান শিডিউল বহুত বেছি ইম্পৰ্টেন্ট হয় হেগেটা তোমালকে বাই হাৰ্ট কৰিব লাগিব আমাক ইয়াতে কৈছে কনস্টিটিউশনৰ কোনটো পাৰ্টে আমাক কি কৰে বুলি কৈছে পঞ্চায়তৰ লগত ডিল কৰে হেতু খুদিছে ওকে আমি গুটেখিনি একচুয়ালি যেতে ক্লাস কৰি আছিল এটা পঢ়িছোৱে ৰাইট গুটে পাৰ্টস খিনি সো এতিয়া আমাৰ কোনটো আনসাৰ হ'ব পাৰ্ট 9 ঠিক আছে কি হ'ব বুলি কলো মই পাৰ্ট 9 ওকে আৰু পাৰ্ট 9 এ বুলি যদি আমাক দিয়ে পাৰ্ট 9 এ হলে কাৰ লগত ডিল কৰে মিউনিসিপালিটিজ ওকে পাৰ্ট 9 এ কাৰ লগত ডিল কৰে মিউনিসিপালিটিজ ঠিক আছে আৰু পাৰ্ট 9 এ পঞ্চায়ত ওকে সো the last question the official legal advisor to the state government is কি বুলি কৈছে highest law officer in state এটো কৈছে ওকে যে আমাৰ এখন ষ্টেটত লিগ্যাল এডভাইজৰ বুলি কাক জনা যায় বুলি কৈছে Attorney General, Advocate General, High Court, none of the above. So answer কি হ'ব আমাৰ কাক জনা যায় Legal advisor মানে কি আমাৰ suppose অসমৰ ওপৰত যদি কিবা এটা কেছ পৰিলে অসমখন যাব লাগে কোন যাব এই ব্যক্তিজন যাব ৰাইট সো এজন কোন হয় আমাৰ ষ্টেটত এডভোকেট জেনাৰেল তেখেতৰ আৰ্টিকল কিমান হয় কেতিয়াবা খুদে আৰ্টিকল হয় 165 ওকে কি বুলি কলো মই 165 আৰু এই যে এটৰ্নি জেনাৰেল বুলি দেখিছা হেজন আমাৰ কোট লাগে সেন্টাৰত ওকে সেন্ট্ৰেল গভৰ্নমেন্টৰ যদি আমাক খুদে সেন্টাৰৰ যদি লিগ্যাল এডভাইজৰ কোন হয় আমি কি কম এটৰ্নি জেনাৰেল আৰু তেখেতৰ আৰ্টিকল কিমান 76 ওকে
মনত থাকিব ষ্টেটৰ এটৰ্নি জেনেৰেল যদি আমাক সোধে ষ্টেটৰ কোন বুলি লিগেল এডভাইজৰ এডভোকেট জেনেৰেল আৰু যদি সোধে আমাক চেণ্টাৰৰ কোন বুলি আমি ক'ম কি এটৰ্নি জেনেৰেল আৰ্টিকল কিমান 76 আৰু ষ্টেটৰ জনৰ 165 ওকে ক্লিয়াৰ হৈছে ঠিক আছে সো ক্লিয়াৰ হৈছে যদি ভাল কথা আৰু যদি তোমালোকক এই ক্লাছৰ পিডিএফ লাগে তেতিয়াহলে তোমালোকে এই টেলিগ্ৰাম চেনেলত জয়েন কৰিব পাৰিবা ওকে আৰু যদি ইনষ্টাগ্ৰামত মূলত কানেক্ট হ'ব বিচাৰিছা কিবা যদি তোমালোকৰ কোৱেৰি থাকে খুদিবলৈ থাকে তেতিয়াহলে ইয়াত এখন স্ক্যান কৰি পেলাই জয়েন কৰি ল'ব পাৰিবা ওকে সো বহুতে মোক আকৌ কমেন্ট কৰে যে কোড পিডিএফ পাম মই বাৰে বাৰে কৈ দিয়াৰ পিছতো এই ক্লাছৰ পিডিএফ কোড পাবা এই টেলিগ্ৰামটোত পাবা ঠিক আছে সো আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে বাকি নেক্সট ক্লাছত আমি এনেকুৱা কোৱেশ্চন আৰু কৰিম ওকে যদি ভাল পাইছা ক্লাছটো তেতিয়াহলে কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইবটো কৰি থবা যাতে তোমালোকে নেক্সট ক্লাছ আহিলে এনেকৈ আৰু চাবলৈ পোৱা ঠিক আছে ওকে বাকি তেতিয়াহলে আজিলে এৰো all the very best and God bless you all thank you bye bye